লাইফত যিমান টেনশ্যন হয় আমি সেই টেনশ্যনখিনি ভাবি নাথাকি এনেকুৱা ধুনীয়া পৰিৱেশলৈ যদি ওলাই আহোঁ সেয়া আপোনালোকে ভাইটো পৃথিৱী বিখ্যাত মেণ্ডাৰিন ডাক বুলি এবিধ চৰাই আছে। সেই চৰাইবিধে এই মতাপুং মাগুৰী বিলত দেখা পোৱা গৈছিলে যোৱা বছৰ। হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। খবৰ কি আপোনালোকৰ? কলৰ কল পচলা আজি কাটিব দিয়া এইফালে চাওক কাটিব দিয়া কাটিছোঁ এইজোপা কাটি মেলি ক্লিয়াৰ হৈ গ'ল। এডাল চাওক ঘৰ লৈ যাওঁ। এডাল আজি শাক খাম। চাচোন চাই ইমান দীঘল দীঘল জলকীয়াজোপা কেনেকৈ লেল থাকিলে কি যে হ'ল খতম সেইজোপা খতম আইতা কি নাম পিছে কৈ দে নহ'লে বুজাম নলওঁ মই কি নাম ফ্ৰেণ্ডছ মই এতিয়া ভাস্কৰৰ ঘৰলৈ গৈছোঁ। বহুত দিন নাই যোৱা তাক বহুত দিন লগ নাপায় সেইকাৰণে অলপ গৈছোঁ আৰু সিহঁতৰ ঘৰলৈ। এইডোখৰ জেগা দেখিছোঁ। এইডোখৰ জেগাত মানে মই এদিন পৰিছিলোঁ। সেইকাৰণে মই এইডোখৰ জেগা পাহৰিব নোৱাৰোঁ। তাৰমানে একদম এইফালে একদম যি স্পীডত আহিছোঁ নহয় ছুপাৰ স্প্লেণ্ডাৰ বাইকত একদম ফালি আহিছোঁ আৰু একদম কলেজ পঢ়ি থকা দিনৰ কথা আৰু তাৰপিছত এই ৰাস্তাটো বনাইছিলে তেতিয়া একদম পুৰা স্পীডত আহিছোঁ আৰু তাৰপিছত এইফালে গ'লোগৈ নহয় একদম নালাত পৰি গ'লোঁ। নলাত একদম মোৰ ঘড়ী বেয়া হৈ থাকিলে। তাৰপিছত বাইকো অকণমান বেয়া হ'ল, ভৰিত অকণমান দুখ পালোঁ। তো সেইকাৰণে মই এইডোখৰ জেগা পাহৰিব নোৱাৰোঁ আৰু আছে নেকি হে বাহ এইটো মাছ পায় ন পাই দিব ডিঙৰ পঠিয়াইছে চাং ধুনীয়াকৈ সাঁতুৰিছে চোৱা এইফালে ই ডিঙৰা পাতিলে তাৰপিছত ই এতিয়া সাঁতোৰত লাগিছে আৰু পুখুৰীটো গেলা পানী বুলিয়ে যে সাঁতুৰিব নোৱাৰিব কোনো কথা নহয়। ই এতিয়া সাঁতুৰি দেখাব মোক দে সাঁতোৰ বুক মা বাহ পাইছ দেই পাইছ এটা ডিঙৰা আৰু পাতিছ নেকি পাতিবি নেকি ডিঙৰা এতিয়া নাপাতো অঁ ভেকুলী চেকুলী কিবা কিবি আছিলে নহয় খতম ভেকুলী চেকুলী চব খতম হৈ থাকিলে বোলো গিয়াবি তাৰপিছত গা ধুই ল'বি দেই অঁ এই চাওক কাঠ এইটো কাঠ এতিয়া আমি মাগুৰী বিলত গৈছোঁ। ফাৰ্ষ্ট বাৰু মই মাগুৰী বিলত গৈছোঁ অকণমান হাৱা খাবলৈ গৈ আছোঁ। পালোহে আমি মাগুৰী বিল। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এইফালে আমাৰ ভাই এটা গা ধুইছে চাওক সেইফালে চাওক একদম ধুনীয়া আৰু এজন ধুব দিয়া এইটো চাওক মাৰ সেয়া আপোনালোকে ভাইটো ধুব খালি সাঁতুৰিব নাজানো সেইটোৱে প্ৰব্লেম সেইকাৰণে মই গা ধুব নোৱাৰোঁ আৰু এইখন মানে কিমান ধুনীয়া লাগিছে মই মানে মোবাইলত ক'ব নোৱাৰিছোঁ তাৰমানে কিমান মানে বহুত বেছি ধুনীয়া লাগিছে মানে মোবাইলত মানে সিমান ধুনীয়াকৈ ফুটি উঠা নাই মানে চাওক কিমান ধুনীয়া লাগিছে চাওক। সেইফালে আছে বাগজান আছে সেইফালে বৈ এই দলংখন ভাগি থাকিলে ন এইটো জিউনিছা তাত যাবলৈ চেষ্টা কৰি আছোঁ আমি এইফালে যাব লাগিব এনেকৈ যাম তাৰপিছত এনেকৈ যাম পাৰিলোঁ দেই যাবলৈ পাৰিলোঁ অকণমান
দে দে চাবি ৱাও ইমান ধুনীয়া লাগিছে চাওক এইফালে গা ধুইছে কোনে বতাহ হেল্ল' ক'ত আছ এইফালে ইমান ধুনীয়া বতাহ খাই আছোঁ আমি আকৌ ব্লগতে যাব পাৰিছে বাই চান্স আহিবি নেকি ককা জাল পাতকে না বতাহ দিছে অঁ তো সেই ককা এজনে জাল পাতিমগৈ বুলি ওলাইছিলে কিন্তু এতিয়া বতাহ মাৰিছে ন সি এতিয়া বামলৈ উঠিব দিয়া ন বহুত বতাহ মেলিটো দিগদাৰ আহিছে ন বাই চান্স কথা ন প্ৰত্যেক মানুহৰ লাইফত বহুত টেনশ্যন থাকে নহয় জানো ঠিক তেনেদৰে মানুহৰ লাইফত যিমান টেনশ্যন হয় আমি সেই টেনশ্যনখিনি ভাবি নাথাকি এনেকুৱা ধুনীয়া পৰিৱেশলৈ যদি ওলাই আহোঁ মানে সেই টেনশ্যন থাকিলেও মানে দূৰ হৈ যায় মানে ইমান ধুনীয়া পৰিৱেশ আৰু গান ধুৱ নেকি অঁ মতাপুং মাগুৰী বিল হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ একমাত্ৰ বিলেই বুলি ক'ব পাৰি মানে ইয়াত বহুত মানে দেশী বিদেশী পৰিভ্ৰমী চৰাইবিলাক আহে বিশেষকৈ ঠাণ্ডা ছিজনত ইয়ালৈ পৰিভ্ৰমী চৰাইবিলাক আহে যেতিয়া নেকি ঠাণ্ডা ছিজনত ইয়ালৈ আহিব তেতিয়াহে দেখিব এই চৰাইবিলাক এতিয়া নাই এই যেতিয়া পানীটো শুকাই যাব ন তেতিয়া পূৰা মেটেকা হৈ যায় বিদেশী পৰিভ্ৰমী চৰাইবিলাক মানে পূৰা আহি যায় পৃথিৱী বিখ্যাত মেণ্ডাৰিন ডাক বুলি এবিধ চৰাই আছে সেই চৰাইবিধে এই মতাপুং মাগুৰী বিলত দেখা পোৱা গৈছিলে যোৱা বছৰ গোটেই পৃথিৱীত ই মানে লুপ্তপ্ৰায় অৱস্থাত আছে সেই চৰাইবিধে এই মতাপুং মাগুৰী বিলত দেখা পোৱা গৈছিলে যোৱা বছৰৰ পৰা দেখা পোৱা গৈছে যদি আপোনালোকে আহিবলৈ ইচ্ছা কৰে মানে ঠাণ্ডা ছিজনত আহিব যদি এই চৰাইবিধ চাবলৈ মন ইচ্ছা আছে তো ঠাণ্ডা ছিজনত আহিব নিশ্চয় দেখি পাব এই চৰাইবিধ মতাপুং বিলখন কেৱল এখন বিলেই নহয় ইয়াত বহুত মানুহৰ আৱেগ জড়িত হৈছে মানে বহুত কেইবাটাও পৰিয়াল ইয়াত দ্বাৰা চলি আছে নিজৰ জীৱিকা উপাৰ্জন কৰিছে ইয়াত মাছ মাৰি বহুত কেইবাটাও পৰিয়াল ইয়াত মানে ইয়াৰ পৰা চলি আছে মতাপুং বিলৰ নিচেই কাষতে লাগিছে এইফালে বাগজান অইল তৈল ক্ষেত্ৰতো বাগজান অইল খাতটো লাগি আছে সেইটো কাৰণে মানে যেতিয়া নেকি বাগজান অইল খাতটো যেতিয়া জুই লাগিছিলে তাৰ সেইটো কাৰণে এই বিলখনত বহুত বেছি প্ৰভাৱ পৰি গৈছিলে এয়া মাছবিলাক বহুত মৰি গৈছিলে যদি এই বিললৈ আহে আপোনালোকে তেতিয়াহ'লে ইয়াত নাও উঠিব পাৰিব নাও মানে এনেকুৱা ধৰণৰ নাও এইখন চাওক পেডেল মাৰি নাও উঠিব পাৰিব আৰু এইফালে মেচিনৰো নাও এখন আছে এতিয়া বৰ্তমান চলোৱা নাই এই মতাপুং মাগুৰী বিলখন ডিব্ৰু চৈখোৱাৰ এলেকাতে পৰে সেইফালে ডিব্ৰু চৈখোৱা আছে সেইফালে এতিয়া বৰষুণ দিছে সেইকাৰণে মই এই ঘৰটো উঠিম দিয়া ভাস্কৰ অলৰেডি উঠিলেইতো মই এতিয়া চিৰি নাই নহয় এইফালে উঠিবলৈ কোনফালে এইফালে উঠিব লাগিব ওপৰত উঠি ল'লোঁ চাওক কি সুন্দৰ নাজাৰা চাওক ককা এজন আকৌ ওলাই গ'ল মাছ মাৰিবলৈ যিহেতু বতাহ মাৰিছে বুলি আহি পেলাইছিলে কিন্তু এতিয়া বতাহটো ৰখি গ'ল সেইটো কাৰণে আকৌ মাছ মাৰিব গৈছে ইয়াতে ৰখি আছোঁ বৰষুণ পুৱা দিছে এই ভাইকেইটা ছাতিকেইটা গুণাই চাওঁ দেই ঘৰলৈ যাব দিয়া নাই ঐ তই ছাতিকেইটা দে ঘৰত যাম তোমাৰ নাম কি তোমাৰ নাম নন্দী চাব পাৰে মেটেকা ভৰ্তি মেটেকা চাব পাৰে ইয়াত এখন বেনাৰ লিখা আছে ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে যদি আহিব বিচাৰে ইয়াত কণ্টেক্ট নাম্বাৰটো ল'ব পাৰে ইয়াত যদি নাও উঠিব বিচাৰে ইয়াত কণ্টেক্ট কৰি উঠিব পাৰে ককা এজন আকৌ নাও লৈ ওলাইছে মাছ ধৰিবলৈ এইজন চাওক ইফালে চাওক কি মাছ পাওঁ হা অঁ শুনিছে নহয় চব মাছে পায় হেনো ইয়াত চাওক মেটেকা ভৰ্তি ইয়াত মানে এইখিনি মেটেকাখিনি উঠিছে ন ইয়াত পানী যেতিয়া বাঢ়ে ন ইয়াত ওপৰ পাইহি সেইটো কাৰণে মেটেকাখিনি ইয়াত আছে মানে এয়া আছিল এটা সৰু সুৰা ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ